হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আমি পলিটিকেল ছায়েন্সৰ বিষয়ে এটা টপিক্সৰ ওপৰত আলোচনা কৰিম। সেইটো হৈছে ৰাষ্ট্ৰ এখনৰ চৰকাৰৰ অংগৰ বিষয়ে। চব ইয়াত লিখা আছে, ৰাষ্ট্ৰ এখনৰ চৰকাৰ তিনিটা অংগৰ দ্বাৰা গঠিত। বা যিকোনো ৰাষ্ট্ৰ এখন গঠিত হ'বলৈ তাত যি চৰকাৰ থাকে বা শাসন ব্যৱস্থা থাকে, সেই শাসন ব্যৱস্থাটো তিনিটা ছিষ্টেমৰ যোগেদি পৰিচালিত হয়। বা দেশখন বা ৰাষ্ট্ৰখন তিনিটা ছিষ্টেম আছে, তিনিটা পদ্ধতি আছে বা তিনিটা বিভাগ বুলি ক'ব পাৰি। সেই তিনিটা অংগৰ দ্বাৰাহে ৰাষ্ট্ৰ এখন পৰিচালিত হয়। সেই অংগ তিনিটা হৈছে, প্ৰথমটো 1 নম্বৰটো হৈছে বিধানমণ্ডল, যাক কোৱা হয় লেজিছলেচাৰ। 2 নম্বৰটো হৈছে কাৰ্যপালিকা, যাক কোৱা হয় এক্সিকিউটিভ। 3 নম্বৰটো হৈছে ন্যায়পালিকা, যাক কোৱা হয় জুডিচিয়াৰী। এই তিনিটা অংগৰ ভিতৰত আজি আমি বিশেষকৈ বিধানমণ্ডলটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া বিধানমণ্ডল মানে হৈছে চৰকাৰৰ যিটো বিভাগে দেশখন পৰিচালনাৰ কাৰণে যি নীতি নিয়ম আইন কানুন প্ৰণয়ন কৰে, সেইটো হৈছে বিধানমণ্ডল। আকৌ কাৰ্যপালিকা হৈছে বিধানমণ্ডলে যিখিনি আইন বনায়, সেই আইনখিনি কাৰ্যত পৰিণত কৰে, সেইটো হ'ল কাৰ্যপালিকাৰ দায়িত্ব। তাৰপিছত ন্যায়পালিকা হৈছে যে বিধানমণ্ডলে বনোৱা আইনখিনি কাৰ্যপালিকাই ভালদৰে কৰিছে নে নাই, বা যিকোনো ধৰণৰ ন্যায়িক দিশৰ ক্ষেত্ৰত ন্যায়পালিকাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনোবা ব্যক্তি, কোনোবা সংগঠন বা যিয়েই নহওক, যদি কোনোবা এজন মানুহে নিজক আৰু কোনোবা এজনে অন্যায় কৰা বুলি ভাবে, তেতিয়াহ'লে ন্যায়পালিকাত যাব পাৰে। সেইটো হ'ল জুডিচিয়াৰী। জুডিচিয়াৰীয়ে ন্যায় প্ৰদান কৰে। ইয়াৰ মূল কামটো হৈছে ন্যায় দিয়া। গতিকে আজি আমি বিধানমণ্ডলৰ বিষয়েহে আলোচনা কৰিম। বিধানমণ্ডল ইয়াত চাব ডাঙৰকৈ লিখা আছে। ইয়াত চাব, চৰকাৰৰ আইন প্ৰণয়নকাৰী অংগটোৰ নাম বিধানমণ্ডল। তিনিটা অংগ পাইছোঁ, তাৰ ভিতৰত যিটো অংগই আইন প্ৰণয়ন কৰে চৰকাৰৰ দেশৰ কাৰণে, জনসাধাৰণৰ কাৰণে, সেইটো হৈছে বিধানমণ্ডল। ইংলিছত কোৱা হয় লেজিছলেচাৰ। বিধানমণ্ডলৰ মুখ্য কাৰ্য হ'ল ৰাষ্ট্ৰ এখনৰ পৰিচালনাৰ বাবে আইন প্ৰণয়ন কৰা। ইয়াৰ মূল কাম হৈছে ৰাষ্ট্ৰ এখন পৰিচালনাৰ কাৰণে যি আইন কানুন আছে সেইবোৰ তৈয়াৰ কৰে, বনায়। নেক্সট হ'ব, বিধানমণ্ডলে তৈয়াৰ কৰা আইনসমূহ ৰাষ্ট্ৰৰ পৰিসীমাৰ ভিতৰত থকা সকলো ব্যক্তি, অনুষ্ঠান, সংস্থা আদিয়ে মানি চলিব লাগে। অৰ্থাৎ বিধানমণ্ডল যি আইন কানুন বনায়, যি নীতি নিয়ম বনায় ৰাষ্ট্ৰ এখনৰ বাবে, সেই ৰাষ্ট্ৰখনৰ চাৰিসীমাৰ ভিতৰত থকা সকলো ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠান, সংস্থা যিয়ে নহওক, সকলোৱে সেই আইন কানুনসমূহ মানি চলে বা মানি চলিব লাগে। তাৰপিছত চাব, সদনৰ সংখ্যা অনুসৰি বিধানমণ্ডলবোৰক দুটা ভাগ কৰা হৈছে। বিধানমণ্ডলবোৰ সাধাৰণতে দুই ভাগত ভাগ কৰা হৈছে। এটা হৈছে এক সদনীয় বিধানমণ্ডল, যাক কোৱা হয় ইউনিকেমাৰেল। তাৰপিছত 2 নম্বৰটো হ'ল দ্বিসদনীয় বিধানমণ্ডল, যাক কোৱা হয় বাইকেমাৰেল। এক সদনীয় বিধানমণ্ডল অৰ্থাৎ য'ত মানে মাত্ৰ এটা সদনেই থাকে, তেনেকুৱা ধৰণৰ বিধানমণ্ডলক কোৱা হয় এক সদনীয় বিধানমণ্ডল। আকৌ দুটা সদন থাকিলে সেইটো কোৱা হয় দ্বিসদনীয় বিধানমণ্ডল। এক সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা থকা কেইটামান ৰাষ্ট্ৰৰ নাম। অৰ্থাৎ কিছুমান ৰাষ্ট্ৰ আছে য'ত এক সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আছে। তেনেকুৱা কেইটামান ৰাষ্ট্ৰ হ'ল বাংলাদেশ, চীন সাধাৰণতন্ত্ৰ, পৰ্তুগাল, তুৰস্ক। এইকেইটা ৰাষ্ট্ৰত এক সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আছে। অৰ্থাৎ ইয়াত মাত্ৰ এটা সদনী আছে। ইয়াত এটা সদনী আছে। সদনৰ ভাগবোৰ আমি পিছলৈ আলোচনা কৰিম। তাৰপিছত চাব, দ্বিসদনীয় ব্যৱস্থা থকা কেইটামান ৰাষ্ট্ৰৰ নাম। কিছুমান ৰাষ্ট্ৰ আছে য'ত দুটা সদনৰ ব্যৱস্থা আছে। তেনেকুৱা ৰাষ্ট্ৰত বহুত আছে। চাব ইয়াতে, ভাৰতবৰ্ষ, মাৰ্কিন যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, বেলজিয়াম, কানাডা, জাপান, ফ্ৰান্স, নৰৱে, ৰুছিয়া, ছুইজাৰলেণ্ড। এনেকুৱা এই ৰাষ্ট্ৰবোৰত
দ্বিসদনীয় ব্যৱস্থা আছে, অৰ্থাৎ দুটা সদন আছে। ভাৰতবৰ্ষতো দুটা সদন আছে, উচ্চ সদন, নিম্ন সদন, আৰু এই আটাইকেইটা ৰাষ্ট্ৰত দুটা সদন আছে। বন্ধুসকল, দ্বিসদনীয় বিধানমণ্ডলত দুটা সদন থাকে, এটা হৈছে নিম্ন সদন আৰু এটা হৈছে উচ্চ সদন। ভাৰতবৰ্ষতো দুটা সদন আছে, নিম্ন সদনক লোকসভা আৰু উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়। আৰু ভাৰতৰ কেন্দ্ৰীয় যিটো বিধানমণ্ডল, সেই বিধানমণ্ডলক সংসদ বুলি কোৱা হয়, ইংৰাজীত যাক পাৰ্লিয়ামেণ্ট বুলি কয়। এতিয়া আমি নিম্ন সদনৰ বিষয়ে কেইটামান পইণ্ট চাম বাৰু, আপোনালোকে চাব। প্ৰথমটো পইণ্ট হ'ল জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে। নিম্ন সদনৰ যিসকল মেম্বাৰ থাকে, ভাৰতবৰ্ষৰ নিম্ন সদনটোক কোৱা হয় লোকসভা। সেই লোকসভাৰ সদস্যসকলক ৰাইজে ডাইৰেক্টলি ভোট দি তেওঁলোকক নিৰ্বাচিত কৰে, অৰ্থাৎ নিম্ন সদনৰ সদস্যসকলক ৰাইজে পোনপটীয়াভাৱে ভোট দিব পাৰে। 2 নম্বৰত চাব, ইয়াক জনপ্ৰিয় সদন বা লোকসদনো বোলা হয়, কাৰণ ইয়াত জনসাধাৰণ ডাইৰেক্টলি জড়িত হৈ থাকে, সেইকাৰণে জনপ্ৰিয় সদন বা লোকসদন বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ পইণ্টটো চাব, ইয়াৰ কাৰ্যকাল এটা নিৰ্দিষ্ট সময়লৈকে থাকে। সময়সীমা উকলি গ'লে ই আপনা আপুনি ভংগ হয়। ইয়াৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকে। ভাৰতবৰ্ষত ইয়াৰ কাৰ্যকাল হ'ল 5 বছৰ, লোকসভাৰ কাৰ্যকাল, আৰু 5 বছৰ পিছত ই নিজে নিজে ভংগ হৈ যায়, বা ইয়াৰ আগতো বিশেষ কাৰণত ভংগ হৈ যাব পাৰে। তাৰপিছত 4 নম্বৰ পইণ্টটো চাব, ভাৰতবৰ্ষৰ নিম্ন সদনক লোকসভা বোলা হয়। এইটো অলৰেডি মই আপোনালোকক আগতে কৈছোঁৱেই যে ভাৰতবৰ্ষৰ যি নিম্ন সদন আছে তাক লোকসভা বুলি কোৱা হয়। এইকেইটা পইণ্ট আছিলে নিম্ন সদনৰ বিষয়ে। দ্বিসদনীয় বিধানমণ্ডলৰ নিম্ন সদন আৰু উচ্চ সদন দুটা থাকে, আৰু নিম্ন সদনৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ বিষয় ইয়াত মই লিপিবদ্ধ কৰিছোঁ। তাৰপিছত চাব উচ্চ সদনৰ বিষয়ে পঢ়িম আমি এতিয়া। উচ্চ সদনৰ 1 নম্বৰ পইণ্টটো লিখিছোঁ, ইয়াৰ সদস্যসকলে বংশৰ ভিত্তিত নাইবা নিৰ্বাচনৰ যোগেদি নাইবা মনোনীত হ'ব পাৰে। উচ্চ সদনৰ যিসকল সদস্য থাকে, মেম্বাৰ থাকে, তেওঁলোক বংশৰ ভিত্তিতো তেওঁলোকে মেম্বাৰ পদটো পাব পাৰে, নিৰ্বাচনৰ যোগেদিও পাব পাৰে, নাইবা মনোনীত হ'ব পাৰে। মনোনীত হোৱা মানে ৰাষ্ট্ৰপতিয়ে কোনোবা মনোনীত কৰিব পাৰে, ৰিকমেণ্ড কৰিব পাৰে, তেনেকৈও ইয়াৰ সদস্য পদ লাভ কৰিব পাৰে। তাৰপিছত 2 নম্বৰটো, ভাৰতবৰ্ষৰ উচ্চ সদনত নিৰ্বাচিত আৰু মনোনীত 2 ধৰণৰ সদস্য থাকে। যদি আমি ভাৰতীয় যিটো উচ্চ সদনৰ যদি চাওঁ, উচ্চ সদনৰ ব্যৱস্থা যদি আমি চাওঁ, ইয়াত নিৰ্বাচনৰ যোগেদি ইয়াৰ মেম্বাৰ তাত পঠোৱা হয়, আৰু মনোনীত কৰা ৰাষ্ট্ৰপতিয়ে 12জন সদস্যক মনোনীত কৰি ইয়ালৈ পঠিয়ায়, উচ্চ সদনলৈ বা ৰাজ্যসভালৈ পঠিয়ায়। এই উচ্চ সদনটোক ৰাজ্যসভা বুলি কোৱা হয়। ভাৰতবৰ্ষৰ উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়, আৰু নিম্ন সদনটো অলৰেডি কৈছোঁ যে লোকসভা বুলি কোৱা হয়। আৰু লোকসভাত ডাইৰেক্টলি মানুহে ভোট দিহে তাত পঠাব পাৰে, কিন্তু ৰাজ্যসভাত কি হয়, ভোটৰ যোগেদিও পঠোৱা হয় আৰু মনোনীত কৰাৰো অপশ্যন এটা থাকে। তাৰপিছত 3 নম্বৰটো চাব, ভাৰতবৰ্ষৰ উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়। অলৰেডি মই ক'লোৱে আপোনালোকক যে ভাৰতৰ যিটো উচ্চ সদন আছে, আপাৰ হাউচ, এইটো কোৱা হয় ৰাজ্যসভা। তাৰপিছত 4 নম্বৰ চাব, অধিক সংখ্যক দেশতে উচ্চ সদনখন এখন স্থায়ী সদন হয়। উচ্চ সদন যিটো আছে, আপাৰ হাউচ, এইটো স্থায়ী হয়, মানে একেবাৰে এটা নিৰ্দিষ্ট সময়লৈকে বা এটা নিৰ্দিষ্ট সময়লৈকে ই ভাঙি নাযায়, একেবাৰে ভাঙি নাযায়। এটা তাৰ পৰা যিমান সদস্য থাকে তাৰ কিবা এটা পাৰ্চেণ্টেজহে মানে উচ্চ সদনৰ পৰা কি হয়, মানে চেঞ্জ হৈ থাকে কিবা এটা পাৰ্চেণ্ট। যে ইণ্ডিয়াৰ যদি লোকসভা ৰাজ্যসভালৈ চাওঁ, তেতিয়াহ'লে ইয়াৰ 2 বছৰ মূৰে মূৰে 2/3 কিবা আছিলে, পিছত জনাম বাৰু, কিবা এটা পাৰ্চেণ্টেজ আৰু ইয়াৰ পৰা অব্যাহতি লয়। ঠিক তেনেকৈ একেলগে কিন্তু ভংগ নহয়। তাৰপৰা 5 নম্বৰটো চাব, ইয়াক দ্বিতীয় সদন বুলিও কোৱা হয়। ৰাজ্যসভাটোক দ্বিতীয় সদন বুলি কোৱা হয়। বন্ধুসকল, 4 নম্বৰ পইণ্টটো আকৌ চাব, যে অধিক সংখ্যক দেশতে উচ্চ সদনখন এখন স্থায়ী সদন। উচ্চ সদনক স্থায়ী সদন বুলি কোৱা হয়। ভাৰতবৰ্ষত
ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি আমি চাওঁ, ৰাজ্যসভা সদস্যসকলৰ কাৰ্যকাল হ'ল 6 বছৰ, কিন্তু ইয়াৰ 1/3 সদস্য প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে আৰু নতুনকৈ সিমান সংখ্যক সদস্য নিৰ্বাচিত হৈ সেই খালী ঠাই পূৰণ কৰে। সেইকাৰণে ইয়াক স্থায়ী সদন বুলি কোৱা হয়। ই একেবাৰে ভংগ হৈ নাযায় বা ৰাষ্ট্ৰপতিয়েও ৰাজ্যসভা ভংগ কৰিব নোৱাৰে। বন্ধুসকল, এতিয়া আমি ভাৰতবৰ্ষত দ্বিসদনযুক্ত বিধানমণ্ডলৰ বিষয়ে আমি অকণমান জানিম। অলৰেডি আমি ইতিমধ্যে কৈয়ে আহিছোঁ, কিন্তু ইয়াত মই পইণ্ট হিচাপত কেইটামান পইণ্ট লিখিছোঁ চাব। 1 নম্বৰত লিখিছোঁ, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলক সংসদ, ইংৰাজীত পাৰ্লিয়ামেণ্ট বোলা হয়। ভাৰতবৰ্ষৰ যিটো কেন্দ্ৰীয় বিধানমণ্ডল আছে সেইটো সংসদ বুলি কোৱা হয়। উচ্চ সদন, নিম্ন সদন, লোকসভা, ৰাজ্যসভা, আৰু সেইটো হৈছে কেন্দ্ৰীয় বিধানমণ্ডল আৰু তাক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ হ'ব ভাৰতবৰ্ষৰ সংসদ দ্বিসদনযুক্ত। সেইটো আপোনালোকে গমেই পালে। 3 নম্বৰটো হ'ল ইয়াৰ উচ্চ সদনক ৰাজ্যসভা আৰু নিম্ন সদনক লোকসভা বোলা হয়। ইতিমধ্যে মই কৈয়ে আহিছোঁ বাৰু। তাৰপিছত 4 নম্বৰটো হ'ব ৰাজ্যসভাখন স্থায়ী সদন আৰু লোকসভাখন হ'ল অস্থায়ী সদন। ৰাজ্যসভা এইটো মই ক'লোৱেই যে এখন স্থায়ী সদন হয় আৰু লোকসভাটো হ'ল অস্থায়ী, অৰ্থাৎ 5 বছৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়, 5 বছৰ মূৰে মূৰে ভংগ হৈ যায়, নিজে নিজে ভংগ হৈ যায়, বা তাৰ আগতো বিশেষ কাৰণত ভংগ হ'ব পাৰে। এইটো আছিল ভাৰতবৰ্ষত দ্বিসদনযুক্ত বিধানমণ্ডলৰ বিষয়ে কেইটামান পইণ্ট। তাৰপিছত চাব ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে। আমি যি পাৰ্লিয়ামেণ্ট বুলি কৈ আছিলোঁ সেইটো হ'ল কেন্দ্ৰীয় বিধানমণ্ডল, ঠিক আছে। এইটো চেণ্ট্ৰেলত থকা লেজিছলেচাৰ। আকৌ ৰাজ্যিক ক্ষেত্ৰতো বিধানমণ্ডল আছে। কি আছে সেই বিষয়ে আমি ইয়াত জানিম। চাওক, ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ৰাজ্যিক বিধানমণ্ডলসমূহ 1 সদনযুক্ত বা দ্বিসদনযুক্ত হ'ব পাৰে। ভাৰতৰ যিটো কেন্দ্ৰীয় বিধানমণ্ডল আছে সেইটো আছিল দ্বিসদনযুক্ত, কিন্তু ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানমণ্ডলটো 1 সদনযুক্ত হ'ব পাৰে নাইবা দ্বিসদনযুক্ত হ'ব পাৰে। ইয়াত 2টা অপশ্যন আছে, 1 সদনযুক্ত হ'ব পাৰে বা দ্বিসদনযুক্তও হ'ব পাৰে। তাৰপিছত 2 নম্বৰ পইণ্টত হ'ব দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াছ আৰ্টিকল 169 এলাউজ ষ্টেটছ টু ষ্টাব্লিছ এ বাইকেমেৰেল লেজিছলেচাৰ। আৰু ভাৰতীয় সংবিধানৰ 169 নং অনুচ্ছেদে ভাৰতৰ ৰাজ্যসমূহক দ্বিসদনযুক্ত বিধানমণ্ডলৰ অনুমতি প্ৰদান কৰিছে। তাৰপিছত 3 নম্বৰটো হ'ব, চাওক, ৰাজ্যিক বিধানমণ্ডলৰ উচ্চ সদনক বিধান পৰিষদ, লেজিছলেটিভ কাউন্সিল বুলি কোৱা হয়। ৰাজ্যিক বিধানমণ্ডল যিটো থাকে তাৰ যিটো উচ্চ সদন থাকে, আপাৰ হাউচ, সেইটোক কোৱা হয় বিধান পৰিষদ। আৰু 4 নম্বৰ চাওক, নিম্ন সদনক বিধানসভা, লেজিছলেটিভ এছেম্বলি বুলি কোৱা হয়। ৰাজ্যৰ বিধানমণ্ডলৰ উচ্চ সদনক কোৱা হয় বিধান পৰিষদ, নিম্ন সদনক কোৱা হয় বিধানসভা। ইংৰাজীত বিধান পৰিষদক লেজিছলেটিভ কাউন্সিল বুলি কয়, আকৌ বিধানসভাক লেজিছলেটিভ এছেম্বলি বুলি কয়। যেনেকৈ চেণ্ট্ৰেলত আমি উচ্চ সদনটোক ৰাজ্যসভা আৰু নিম্ন সদনটোক লোকসভা বুলি গম পাইছিলোঁ, ঠিক তেনেকৈ ৰাজ্যসমূহৰ ক্ষেত্ৰত যিটো উচ্চ সদন আছে সেইটো বিধান পৰিষদ আৰু নিম্ন সদনক বিধানসভা বুলি কোৱা হয়। তাৰপিছত 5 নম্বৰ পইণ্টটো চাব, ভাৰতবৰ্ষত বৰ্তমান 6খন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে। ভাৰতবৰ্ষত যিকেইখন ৰাজ্য আছে তাৰ ভিতৰত মাত্ৰ 6খন ৰাজ্যতহে দ্বিসদনযুক্ত বিধানমণ্ডল আছে, অৰ্থাৎ তাত বিধানসভাও আছে, বিধান পৰিষদো আছে, মাত্ৰ 6খন ৰাজ্যত। আৰু বাকী কেইখন ৰাজ্যত অনলি বিধানসভাহে আছে, 1 সদনযুক্তহে বিধানমণ্ডল আছে। সেই ৰাজ্যকেইখন হ'ল যিকেইটা ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে, 6খন ৰাজ্যত আছে, সেই ৰাজ্যকেইখনৰ নাম ইয়াত লিখিছোঁ। চাওক, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু তেলেংগানা। এই 6টা ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে, অৰ্থাৎ বিধানসভাও আছে, বিধান পৰিষদো আছে, আৰু বাকী ৰাজ্যবোৰত মাত্ৰ বিধানসভাহে আছে। তাৰপিছত চাব, কেন্দ্ৰীয় বিধানমণ্ডলক দ্বিসদনীয় কৰাৰ যুক্তি।
ষ্টেটসমূহত যদি আমি চাই, ৰাজ্যসমূহত যদি চাওঁ, মাত্ৰ 6খন ৰাজ্যতহে দ্বিসদনযুক্ত বিধানমণ্ডল আছে আৰু বাকীখিনিত একসদনযুক্ত বিধানমণ্ডল। কিন্তু কেন্দ্ৰীয় বিধানমণ্ডল যদি আমি চাওঁ, ইয়াতে একসদনীয় নহয়, গোটেই ভাৰতবৰ্ষতে দ্বিসদনীয় বিধানমণ্ডল ব্যৱস্থা আছে, পাৰ্লিয়ামেণ্ট আছে, যাক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। কিয় এনেকুৱা ব্যৱস্থা যিসকল সংবিধান প্ৰণেতাসকল আছিল তেওঁলোকে ইনক্লুড কৰিলে? দ্বিসদনীয় বিধানমণ্ডলসমূহ দ্বিসদনীয় কিয় বনালে? ইয়াৰ আঁৰত কিছুমান যুক্তি আছে, সেই যুক্তিসমূহ ইয়াতে লিখা আছে। চাব, 1 নম্বৰ পইণ্ট চাওক, দ্বিসদনযুক্ত বিধানমণ্ডলে সমাজৰ সকলো শ্ৰেণী আৰু জনগোষ্ঠীৰ লোকক প্ৰতিনিধিত্ব কৰাত সুযোগ দিয়ে। দ্বিসদনযুক্ত থাকিলে সমাজৰ সকলো জাতি, ধৰ্ম, বৰ্ণ, জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণৰ সুযোগ পায়। ইয়াৰ এটা বিশেষ কাৰণ হ'ল, বিশেষ এটা যদি আমি দিশ বুলি কওঁ, সেইটো হ'ব যে ৰাজ্যসভাত 12জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। দ্বিসদনযুক্ত হ'লে কি বহুত মেম্বাৰ বা বিভিন্ন জনগোষ্ঠীৰ পৰা লোকসকলে অংশগ্ৰহণত সুবিধা লাভ কৰিব পাৰে বা প্ৰতিনিধিত্ব কৰিব পাৰে, এটা সুযোগ বা এটা সুবিধা লাভ কৰিব পাৰে। তাৰপিছত 2 নম্বৰ চাব, এখন মাত্ৰ সদন থাকিলে অত্যাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত হোৱাৰ প্ৰৱণতা থাকে আৰু ইয়াক আঁতৰ কৰিবলৈ সমান ক্ষমতাযুক্ত আন এখন সদনৰ প্ৰয়োজন। মাত্ৰ এখন থাকিলে হয়তো একপক্ষীয় কিছুমান সিদ্ধান্ত ল'ব পাৰে, অত্যাচাৰী হ'ব পাৰে, দুৰ্নীতিৰে ভৰপূৰ হ'ব পাৰে, আৰু 2খন হোৱাৰ কাৰণে ইয়াত দুৰ্নীতি বা অত্যাচাৰী বা দুৰ্নীতিগ্ৰস্ত হোৱাৰ পৰা বিৰত থাকে। তাৰপিছত হ'ল 3 নম্বৰ চাব, এখন সদনে লোৱা ভুল সিদ্ধান্ত আন এখন সদনে শুধৰাই দিব পাৰে। কিবা এটা পাৰ্লিয়ামেণ্টত ধৰক লোকসভাত কিবা এটা বিল পাছ হ'ল, সেই বিলটো যেতিয়া ৰাজ্যসভালৈ পঠোৱা হ'ব তেওঁলোকৰ অনুমোদনৰ কাৰণে, হয়তো কিবা ভুল আৱেগিকভাৱে কিবা ভুল আৱেগৰ বশৱৰ্তী হৈ কিবা ভুল সিদ্ধান্ত ল'ব পাৰে। কিন্তু দ্বিতীয়খন সদনত যেতিয়া যাব, তেওঁলোকে সেই আইনটো বা সেই বিধেয়কটো তেওঁলোকে পুনৰীক্ষণ কৰি তাত কাৰেকশ্যন কৰাৰ এটা সুযোগ থাকে, অৰ্থাৎ ভুলসমূহ শুধৰাই দিব পাৰে। তাৰপিছত 4 নম্বৰটো হ'ল, লোকসভাৰ কামৰ বোজা পাত লোৱাৰ উপায় হিচাপেও দ্বিসদনযুক্ত বিধানমণ্ডলৰ গুৰুত্ব আছে। অৰ্থাৎ লোকসভাত যিহেতু বহুত বিলসমূহ উত্থাপন হয়, আৰু যিবোৰ বিল আছে, যিবোৰ মানে কোনো ধৰণৰ তাত বিবাদ নাই, তেনেকুৱা বিলবোৰ ৰাজ্যসভাত উত্থাপিত হ'ব পাৰে। তাত সকলো ধৰণৰ আনুষ্ঠানিকতা কৰি লাষ্টত লোকসভালৈ পঠিয়াব পাৰে অনুমোদনৰ কাৰণে। তেনে কৰিলে লোকসভাৰ যিটো কামৰ বোজা সেইটো অকণমান কম হয়। তাৰপিছত 5 নম্বৰ চাব, অভিজ্ঞ অথচ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ অনিচ্ছুক ব্যক্তিসকলক ৰাজ্যসভালৈ মনোনীত কৰাৰ সুবিধা আছে। মই আগতে কৈ আহিছোঁ যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্যক মনোনীত কৰিব পাৰে, আৰু কিছুমান আমাৰ দেশত বা প্ৰত্যেকখন ৰাষ্ট্ৰতে কিছুমান এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকল টেলেণ্ট আছে বহুত, কিন্তু তেওঁলোকে ইলেকশ্যনত খেলিব নিবিচাৰে, ৰাজনীতিত সোমাব নিবিচাৰে, কিন্তু তেওঁলোকৰ দিহা পৰামৰ্শ, তেওঁলোকৰ যি জ্ঞান প্ৰতিভা, সেইবোৰ কিন্তু কামত খটাব পাৰিলে ভাল। তেনেকুৱা ব্যক্তিসকলক কি দ্বিসদনীয় ব্যৱস্থা হোৱাৰ লগে লগে যদি আমি ভাৰতীয় দিশৰ ক্ষেত্ৰখনত চাওঁ, তেতিয়াহ'লে দেখা পাম যে ইয়াত মই অলৰেডি কৈ আহিছোঁ যে ৰাষ্ট্ৰপতিয়ে 12জন সদস্যক মনোনীত কৰিব পাৰে। গতিকে ই এটা গল্ডেন এটা সুযোগ হয় যে যিসকল তেনেকুৱা টেলেণ্টেড মানুহক মনোনীত কৰি ৰাজ্যসভালৈ পঠাব পৰা যায়। একেটা আছিল যুক্তি যে ভাৰতবৰ্ষত কিয় দ্বিসদনযুক্ত ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল, একেটাই যুক্তি আছিলে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত আমি বেলেগ আৰু টপিকছ ৰাজ্যসভা লোকসভাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম, বা পাৰ্লিয়ামেণ্টটো কেনেকৈ গঠন হয়, ক'ত কিমানজন সদস্য আছে বা লিমিটেশ্যন কিমান, সেই সকলোবোৰ দিশ আমি লাহে লাহে ভিডিঅ'বোৰত আলোচনা কৰি থাকিম। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।